কৃষ্ণ জয়গুৰু শংকৰ আজি নামঘৰত বাৰ্ষিক সেৱা আছে সেয়েহে ময়ো ওলাই ল'লোঁ নামঘৰলৈ বুলি। এয়া মোৰ হাতত এয়া কলপাত, যিহেতু প্ৰত্যেকৰ ঘৰৰ পৰা কলপাত আনিব সেয়ে ময়ো লৈ আহিছোঁ ঘৰৰ পৰা কলপাত নামঘৰলৈ। এয়া নামঘৰ পাই গ'লোহি। আজি যিহেতু বহুত বৰষুণ দিছিলে সেয়ে ৰাস্তাটো পানী হৈ আছে, অলপ নামঘৰৰ চাইডে অলপ পানী হৈ আছে। কৃষ্ণ এয়া মোৰ নামঘৰ পাই গ'লো। এয়া ভকত সভা বহি আছে। এয়া ভকতক বছৰৰ আগতে ভৰি হাত ধুৱাই এয়া ভকত সভাক আদৰণি জনাইছে। এয়া আধুনিক সেৱা। এয়া সেৱা হোৱাৰ পিছতে ভকত সভাও নিজৰ আসনত বহিলে। বহি এয়া গীত প্ৰসংগ হৈ আছে। গীত প্ৰসংগ হোৱাৰ পিছতে নাম প্ৰসংগ, তাৰ মাজতে ময়ো বহিলোঁ নাম ল'বলৈ। এয়া ফুল প্ৰসংগ। এইফালে আমাৰ আই মাতৃসকল সকলো আহিছে। তাৰপাছতে আৰু এয়া প্ৰসাদৰ যোগাৰ কৰিবলৈ কলপাত পাৰিলোঁ মই। আজিলৈ ভিডিঅ'টো ইমানে। কৃষ্ণ।